পিঁয়াজ গছ দেখাম, কাটি দেখাম। আপুনি এই ভিডিঅ'টো চাই কেনেকৈ লাগে চাই থাকক। এইটো চব এল'ভেৰা পেটখন আনা। তাৰপিছত এতিয়া মই আগবোৰ কাটি ল'ম। তাৰপিছতহে এইকণ কাটিম। এইকণ হৈছে কাটিলোঁ আৰু হৈছে এইকণ কাটি পেলাই এইকণ কাটিব লাগে, কিন্তু অকণমান সৰু সৰু কাটিব। এতিয়া মই গৈছোঁ চুলিত সানিবলৈ। এতিয়া চাই থাকক চুলিত সানিম। পিঁয়াজক প্ৰথমতে মই ফালিলোঁ, তাৰপিছত এতিয়া মই আৰু অকণ ফালিব লাগিব। তাত ফালিলোঁ। এতিয়া এইকণ হৈছে মূৰত সানিম। তাৰপিছত ইয়াত দি দিব লাগিব গোটেইখিনি। তাৰপিছতে এইবোৰ এল'ভেৰা জেলবোৰ উলিয়াব লাগিব। আগত উলিয়াব লাগিব এইবোৰ এনেকৈ উলিয়াব লাগিব। তাৰপিছতহে হেৰি কৰে। তাৰপিছত হৈছে এনেকৈ লৈ পেলাই আপুনি হাতত দিব। তাৰপিছত এনেকৈ সানি পেলাই গোটেইখিনি মূৰত সানিব। তেতিয়াহে ধুনীয়া হয়। এই সঁচাকৈ সানিব আকৌ দেই, কিন্তু চব কেঁকুৰা হৈ যায় যদি, চুলিখিনি কেঁকুৰা হৈ থাকে যদি এইবোৰ সানিব। ভিডিঅ'টো কেনেকুৱা লাগে আপুনি জনাব দেই।